Hi guys, welcome back to my second channel Dipali's blog. To guys, বহুত দিনৰ মূৰত কেইজনমান চাদৰ মেখেলা লৈ আহিছোঁ আপোনালোকৰ ওচৰত বুৱা তাঁতত মাটিশালত বোৱা আকৌ যেহেতু ৰঙালী বিহু তো সকলোকে ৰঙালী বিহুৰ হিয়াবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে যদি আপোনালোকৰ কাপোৰ কেইযোৰ কোনোবা এযোৰ ভাল লাগিছে তেতিয়াহ'লে প্লিজ আমাৰ স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ নাম্বাৰ দিয়া থাকিব স্ক্ৰীনত তো তাত পঠাবলৈকে নাপাহৰিব যদি ভাল লাগিছে আৰু তো জলদি পঠাই দিয়ক কাৰণ কাপোৰবোৰ সোনকালে বুক হৈ যায় তাকেহে যদি আপোনালোকৰ পাবলৈকে ইচ্ছা আছে তো সোনকালে আমাক হোৱাটছআপ কৰি পঠাই দিয়ক আমাৰ কন্টেক্ট নাম্বাৰ দিয়া থাকিব স্ক্ৰীনত তো আপোনালোকে অতি সোনকালে যোগাযোগ কৰক তাকে আৰু কেনেকুৱা খবৰ জনাবলৈ নাপাহৰিব বিহু কেনেকুৱা গ'ল সকলোৰে জনাবলৈকে নাপাহৰিব আৰু যদি ভিডিওটো ভাল লাগিছে প্লিজ তেতিয়াহ'লে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো তো গাইজ কেনেকুৱা লাগিছে কাপোৰ কেইযোৰ জনাব বহুত ধুনীয়া কাপোৰ হয় সফট মিহি আৰু তো গোটেইখিনি ডিটেইলছ ইমানখিনি ভিডিওত কৈ থকা নহয় যদি ভাল লাগিছে তো তেতিয়াহ'লে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব তাত আমি ডিটেইলছত জনাম বাই বাই গাইজ আজিলৈ ইমানতে বাই বাই